এজন এলেহুৱা মানুহ আছিলে। তেওঁ কাম বন নকৰিছিল, দিনটো খাইছিল আৰু শুইছিল। এই কথা লৈ তেওঁৰ পত্নী সদায় অশান্তিত আছিল। তেওঁক দিনে ৰাতিয়ে গালি পাৰিছিল। এই মানুহজনৰ পৰা উপায় নাই আৰু অকল খাই দিনটোত অকল খুৱাই মোৰ ভোক লাগিছে, মোক ভাত দিবা ব'লা। আদৰি অকল ৰবলৈ নিদিবা নেকি? খোৱাৰ সময়তো তেওঁক ভাল ভাল খাদ্য নহ'লে তেওঁ পত্নীক গালি পাৰে। কি এই চব বনাইছা তুমি? আজি পাচলি ভাত নহয়, মাছ মাংসই খাম। ৰাম, মোক ক'ৰ পৰা মাছ মাংস যোগাৰ কৰি দিম? পত্নীৰ কথাত তেওঁৰ খং উঠিছিল। পিছদিনা মানুহজনীৰ ভায়েক বায়েকৰ ঘৰলৈ ফুৰিবলৈ আহিল। ভায়েকক দেখিয়ে তেওঁ অথবতে চাহ জলপান দি বহুৱালে আৰু ভিনীয়েকৰ কথা সকলো খৰচি মাৰি ক'লে। ভিনীয়েকৰ কথা কৈ থাকোঁতে সেই সময়ত ভিনীয়েক আহি ওলাল। আৰে প্ৰশান্ত, কেতিয়া আহিলে? ভিনদৌ, ভালনে আপোনাৰ? আহক আহক, মোৰ ওচৰতে বহক। প্ৰশান্ত বৰ বুদ্ধিয়ক আছিলে। তেওঁ ভিনীয়েকৰ লগত ভালদৰে কথা পাতি পেলাই তেওঁক এজনী গাঁৱৰ বুঢ়ী মানুহৰ ওচৰলৈ যাবলৈ ক'লে।